Good morning everyone. মই মনীষা আপোনাক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল মই মনীষালৈ। আজি সানডে হয় তথাপিও মই যেহেতু ওপেনত মাস্টাৰ্স কৰি আছো সেই গতিকে মই কলেজলৈ যাম পেমে ৰিসিপ্টখন জমা দিম আৰু লগতে কিছুমান কাম আছে ৰঙিয়া যাম তাৰ পিছত কিতাপ আনিব লগা আছে কলেজৰ পৰা তো ভিডিওটো শেষলৈকে চাই থাকিব আজি দিনটো কেনেকৈ পাৰ কৰোঁ এইজনী আমাৰ সৰুজনী তাইকো লগ ধৰিলোঁ যিহেতু মই অকলে যাব লাগিব আজি ঘৰৰ পৰা গতিকে লগৰ এজনী লগ পাম কলেজত কিন্তু সৰুকো লগ ধৰিলোঁ বল অলপমান বজাৰো আছিলে তো সৰু ওলালে গাড়ীত তেলো নাছিলে গতিকে তেলটো ভৰাই ল'লোঁ তেলটো ভৰাই লোৱাৰ চিন্তা নাই আৰু যিহেতু ছোৱালী মানুহ গাড়ী ঠেলিব নোৱাৰোঁ গতিকে ৰঙিয়া হাইৱে হয় নেশ্যনেল হাইৱে তো গৈ আছোঁ ৰাস্তা পদূলিবিলাক বৰ কিন্তু মানে এইকেইদিন কাম চলি আছে গতিকে বি ছেফ মানে ইফালে ৰাস্তা বনাইছে সিফালে ৰাস্তা বনাইছে গতিকে মানে কি এই দুদিন কষ্ট হ'ব আৰু তাৰপিছত ৰাস্তা পদূলি ভালেই পাম তো ৰঙিয়া টাউন সোমালোঁ তাৰপিছত এইখন আমাৰ মানৱেন্দ্ৰ কলেজ তো ইয়াতে মই ছ'চিয়লজিত মাষ্টাৰ্ছ কৰি আছোঁ কে আণ্ডাৰত গতিকে কিতাপ অহা বুলি শুনিয়ে মই মানে আহি গ'লোঁ যিহেতু নেক্সট ছানডে 31st মানে কি আৰু এইখিনি সময়ত নতুন বছৰৰ হাই হুৰুমি হৈ থাকিব গতিকে কিতাপকেইখন লৈ যাওঁ বুলি আহিলোঁ ইয়াতে মই গাড়ীখন পাৰ্ক কৰিম তো পাৰ্ক কৰি কিনে ওলাম আৰু লগৰজনী আহি ফোন কৰি আছে যে ক'ত মনীষা আহি পালিনে নাই তো তাইকো লগ কৰোঁ কিতাপকেইখন লওঁ পাওঁনে নাপাওঁ নাজানো কিতাপ পাব লাগে কিন্তু কিতাপো কম আছে বুলি কৈছিল গ্ৰুপত মেছেজ দি কিনে গতিকে পাওঁনে নাপাওঁ এই কিতাপকেইখন লৈ আমি দুয়ো ওলালোঁ মানে পালোঁ কিতাপখিনি লোৱাখিনি ভিডিঅ' নকৰিলোঁ মেমহঁতৰ আগত অলপমান অকৱাৰ্ড ফিল হয় যিহেতু ব্লগ সেনেকৈ কৰা অভ্যাস নাই বাৰু গতিকে আৰু সৰু ভিডিঅ' কৰি আছে কেমেৰাটো কোনে কৰিছে বুলি সুধিলে মানে মই এইটোৱে ক'ম সৰুৱে কৰি আছে মানে মোৰ ভণ্টি তো লগৰজনীয়ে কৈছে তই মোক কিয় কোৱা নাই ভিডিঅ' কৰি আছ বুলি তাইক কোৱা নহ'লে মানে লগ পাই পেলাই আৰু এইবোৰ ভিডিঅ' কৰা কাৰণে ক'ত ক'ম আৰু গতিকে ভিডিঅ'খিনি কৰি আছিলোঁ কলেজৰ পৰা ওলাই পেলাই মাথাটো বহুত বেছি বিষাই আছিলে যদিও কি ক'লোঁ কিবা অলপ ল'ব লগা আছিলে আমি স্কুলৰ পৰা পিকনিক যাম গতিকে অলপমান কিবাকিবি বজাৰ কৰিবলগীয়া আছিলে তো সেয়া বজাৰ কৰিম বুলি আৰু ওলাই গ'লোঁ তাইও ক'লে ময়ো যাওঁ মোৰো অলপমান কিবাকিবি চাব লগা আছিল লগৰজনী তো আহি পালোঁ আমাৰ ৰঙিয়াৰ বিশাল মাৰ্কেট ৰঙিয়া আহি পেলাই যদি বিশালত নোসোমাই নহয় মানে কিবা নহয় কিবা লাগতিয়াল হৈ থাকে তো গাড়ীখন ভিতৰত সোমাই থওঁ আমি সেয়া মোৰ লগত ভাগ্যশ্ৰী তো তাইও গাড়ীখন ইয়াতে পাৰ্ক কৰিব তো আমি দুয়ো ইয়াতে গাড়ীখন লাহেকৈ পাৰ্ক কৰি আমি দুয়ো যাম ভিতৰলৈ বুলি ঘৰৰ পৰা বিশেষ একো খাই যোৱা নাছিলোঁ বহুত বেছি ভোক লাগিছিল গতিকে আমি সোমাই গ'লোঁ ইয়াতে বিশালৰ একেবাৰে কাষতে থকা এখন দোকান এক বিৰিয়ানী খালোঁ এয়া ভাগ্যশ্ৰী তাইৰ লগত কিবা কথা পাতি আছিলোঁ তো ভোকো লাগিছিল বহুত বেছি মাথাটোও বিষাই আছিল গতিকে নোখোৱাকৈনো কেনেকৈ থাকোঁ আৰু এক বিৰিয়ানীখিনি ভালেই আছিল বাৰু মোৰ লগৰজনীৰ ঘৰ যিহেতু মংগলদৈ গতিকে তাইক গুচি গ'ল তাইক বাই কৈ কিনে আমি আহি গ'লোঁ কাপোৰ বিচাৰিছোঁ ভাগৰি গৈছোঁ আমি ফাইনেলি জোতাযোৰ ল'লোঁ বাৰু ধেমালি নহয় অফলাইন কিবা বিচৰাটো লোৱাটো বিষাই গৈছে ভৰি আৰু বিষাই গৈছে গাড়ী আছে ক'ৰবাত খোজকাঢ়ি আছোঁ ক'ৰবাত এইবিলাক বস্তু আৰু এইবিলাক বেগ হেলমেটটো তো আজি ব্লগটো ইমানেই আছিল থেংক ইউ ছ' মাছ